প্ৰথম কোশ্চিন, স্বাধীনতা সংগ্ৰামৰ সময়ত পুলিচৰ গুলীত প্ৰাণ আহুতি দিয়া গহপুৰৰ মহিলাগৰাকী কোন আছিল? ইয়াৰ উত্তৰ হ'ল কনকলতা বৰুৱা। নেক্সট কোশ্চিন, প্ৰশাসনৰ সুবিধাৰ্থে ব্ৰিটিছসকলে কোন দুটা ভাগত অসমখন ভাগ কৰিছিল? ইয়াৰ উত্তৰ হ'ল নামনি খণ্ড আৰু উজনি খণ্ড। নেক্সট কোশ্চিন, কুশল কোঁৱৰ স্বাধীনতা আন্দোলনৰ কোনটো ঘটনাৰ লগত জড়িত? ইয়াৰ উত্তৰ হ'ল 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাটৰ সৰু পথাৰত ৰেল বগৰোৱা ঘটনাৰ লগত জড়িত। নেক্সট কোশ্চিন, অসমক বংগদেশৰ লগত চামিল কৰাৰ বিৰোধিতা কৰি কোন দুজন ব্যক্তিয়ে মহাত্মা গান্ধীক লগ ধৰিবলৈ গৈছিল? ইয়াৰ উত্তৰ হ'ল বিজয় চন্দ্ৰ ভাগৱতী আৰু মহেন্দ্ৰ মোহন চৌধুৰী। নেক্সট কোশ্চিন, আসাম ট্ৰাংক ৰোডৰ কোন চনত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ল 1866 চনত। নেক্সট কোশ্চিন, অসম গড় কাপ্তানি বিভাগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1868 চনত। নেক্সট কোশ্চিন, অসমত দাস প্ৰথাৰ বিলুপ্তি কেতিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1843 চনত। নেক্সট কোশ্চিন, মহাত্মা গান্ধীয়ে তেওঁৰ প্ৰথম অসম ভ্ৰমণ কাহিনী কোনখন কাকতত প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰ হ'ল ইয়ন ইণ্ডিয়াত। নেক্সট কোশ্চিন, আইন অমান্য আন্দোলনত গুৱাহাটীৰ মহিলাসকলৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰ হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী। নেক্সট কোশ্চিন, অসমত প্ৰথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ হ'ল নবীন চন্দ্ৰ আৰু তৰুণৰাম ফুকনে। নেক্সট কোশ্চিন, কৰ্মবীৰ বুলি কোন জনাজাত? ইয়াৰ উত্তৰ হ'ল নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কোশ্চিন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ উত্তৰ হ'ল পিয়লি ফুকন। নেক্সট কোশ্চিন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ল 1943 চনত। নেক্সট কোশ্চিন, অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰ হ'ল মালতী মেম। নেক্সট কোশ্চিন, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলাৰ মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ উত্তৰ হ'ল পুষ্পলতা দাস। নেক্সট কোশ্চিন, ৰাজতৰংগিনীৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ল কলহন। নেক্সট কোশ্চিন, 1946 চনৰ বৰদলৈ মন্ত্ৰীসভাৰ মন্ত্ৰীৰ সংখ্যা কিমান আছিল? ইয়াৰ উত্তৰ হ'ল 7 জন। নেক্সট কোশ্চিন, অসম কিমান বছৰ ব্ৰিটিছৰ অধীনত আছিল? ইয়াৰ উত্তৰ হ'ল 120 বছৰ 6 মাহ। নেক্সট কোশ্চিন, কেতিয়াৰ পৰা অসমক গৱৰ্ণৰ শাসিত প্ৰদেশ বুলি ঘোষণা কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1911 চনৰ পৰা। নেক্সট কোশ্চিন, ব্ৰিটিছৰ দিনত প্ৰথম অসমীয়া মুখ্যমন্ত্ৰীজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কোশ্চিন, ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত অসমৰ সৰ্বপ্ৰথম গৱৰ্ণৰজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ল মহম্মদ আকবৰ হাইদৰী। নেক্সট কোশ্চিন, ব্ৰিটিছৰ দিনত অসমৰ শেষ গৱৰ্ণৰজন কোন আছিল? ইয়াৰ উত্তৰ হ'ল মহম্মদ আকবৰ হাইদৰী। নেক্সট কোশ্চিন, ব্ৰিটিছসকলে অসমৰ সীমান্ত অঞ্চলক কি নাম দিছিল? ইয়াৰ উত্তৰ হ'ল উত্তৰ পূব সীমান্ত অঞ্চল। নেক্সট কোশ্চিন, সাহিত্যৰথী বুলি কাক জনা যায়? ইয়াৰ উত্তৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱাক। নেক্সট কোশ্চিন, অসমৰ ঔপন্যাসিক সম্ৰাট কোন? ইয়াৰ উত্তৰ হ'ল ৰজনীকান্ত বৰদলৈ।